সো বন্ধুসকল ইয়াত চাওক লিখা আছে ভোটাৰ তালিকা 2005 803 অসম। সো ইয়াত আপোনাৰ বিধানসভাৰ নাম আপোনাৰ ডিস্ট্ৰিক্টৰ নাম সকলোবোৰ আপোনাৰ ইয়াত আহি যাব। তাৰপৰা আপোনাৰ নাম বা আপোনাৰ দেউতাকৰ নাম বা আপোনাৰ সম্পৰ্কিত মানুহৰ নাম ইয়াৰ পৰা আপুনি চাব পাৰে। সো বন্ধুসকল এনেকুৱা ভোটাৰ লিষ্ট অনলাইনৰ পৰা ডাউনলোড কৰিবৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকক, ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। সো বন্ধুসকল 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিবৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব বা google.com ওপেন কৰিব। তাৰপিছত বন্ধুসকল ইয়াত সাৰ্চ কৰিব ইলেক্টৰেল ৰোল PDF। সাৰ্চ কৰাৰ পিছত বন্ধুসকল চাওক ইয়াত প্ৰথমতে যেটো লিংক আহিব চিফ ইলেক্টৰেল অফিচাৰ আসাম। ইয়াত চাওক ইয়াতো আপোনাৰ ৱেবছাইটৰ লিংক হয় CEO Assam nic.in PDF ইলেক্টৰেল ৰোল HTML। এই লিংকত আপোনালোকে বন্ধুসকল ক্লিক কৰিব। বন্ধুসকল আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডেসক্ৰিপচনত লিংক দি দিম। এই লিংকত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আপোনালোকক লৈ আহিব। তাৰ পিছত বন্ধুসকল ইয়াত চাওক ইয়াত লিখা আছে 2024 আৰু 25 আৰু এটা লিখা আছে PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ অফ 2005। আপোনালোকে এই অপচনত ক্লিক কৰিব। 2005 লিখা আছে এই অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক কিছুমান ইনষ্ট্ৰাকচন আহি যাব। সো আপুনি এইবোৰ পঢ়ি চাব পাৰে। সো মই এতিয়া মোৰ পঢ়াৰ প্ৰয়োজন নাই যেহেতু মই ভোটাৰ লিষ্টখন ডাউনলোড কৰিম। তাৰপিছত অলপ স্ক্ৰল কৰি তলত আহিব যেতিয়া ইয়াত চাওক লিখা আছে সিলেক্ট ডিস্ট্ৰিক্ট এজ অন 2005। তাৰমানে আপোনাৰ 2005 চনত যেটো ডিস্ট্ৰিক্ট আছিল সেই 2005 চনৰ মতে ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰিব। ইয়াত যেতিয়া ক্লিক কৰিব এই এৰোত ক্লিক কৰাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টখন খোল খাই যাব। সো আপুনি ইয়াৰ পৰা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। সো মই সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত বন্ধুসকল তলত আৰু এটা অপচন আছে চাওক ইয়াত সিলেক্ট এছেম্বলি কনস্টিটুৱেন্সি এজ অন 2005। সো তাৰ পিছত আপুনি এই সিলেক্ট অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক আপোনাৰ 2005 চনত যেটো এছেম্বলি আছিল এই এছেম্বলিটো ইয়াৰ পৰা সিলেক্ট কৰিব। সো মই সিলেক্ট কৰিলো। তাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাই যাব। সো আপুনি ইয়াত স্ক্ৰল কৰিলে বহুত সময় লাগি যাব পাৰে। সো আপুনি ইয়াত ডাইৰেক্ট আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ইয়াত সাৰ্চ কৰিব। আপুনি যেটো যেখন স্কুলত ভোট দিয়ে এই ভোট গ্ৰহণ কেন্দ্ৰটো ইয়াত সাৰ্চ কৰিব নাম্বাৰ বা নাম। সো মই নাম সাৰ্চ কৰিম। নাম সার্চ করার পিছত বন্ধুসকল ইয়াত নাম আহি যাব 2-3টা আখৰ মৰাৰ পিছত আহি যাব। সো ইয়াত চাওক ইয়াত লিখা আছে ইলেক্টৰেল ৰোল পোলিং ষ্টেচন নেম এজ অন 2005 আৰু ইয়াত লিখা আছে ইলেক্টৰেল ৰোল। সো ইয়াত মোৰ তলতটো হয় মই ইয়াত চাওক ইয়াত লিখা আছে ভিউ PDF। এই ভিউ PDFত আপুনি যেতিয়া ক্লিক কৰিব তাৰ পিছত আপোনাৰ PDF খন ডাউনলোড হৈ যাব। ঠিক আছে বন্ধুসকল ইয়াত চাওক তলত লিখা আছে ভোটাৰ তালিকা 2005 ইয়াত লিখা আছে অসম। সো তাৰ পিছত ইয়াত চাওক ইয়াত ভিত্তি তাৰিখ 1-1-2005। তাৰ পিছত আপোনাৰ সকলোবোৰ ডিটেইলছ ইয়াত লিখা আছে। ইয়াত স্ক্ৰল কৰি আপুনি তলত আহি চাব পাৰে যে আপোনাৰ ফ্যামিলি বা আপোনাৰ নাম বা আপোনাৰ ৰিলেটিভৰ যিকোনো মানুহৰ নাম আছে নে নাই 2001 চনত। সো তাৰ পিছত বন্ধুসকল এই ভোটাৰ লিষ্টখন আপুনি আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা দোকানত গৈ প্ৰিন্ট আউট কৰিব পাৰে বা আপুনি ইয়াৰ পৰা সেভ কৰি থব পাৰে। সো ইয়াত চাওক ইয়াত ডাউনলোড লিখা আছে এটো সেভ কৰি দিব আপোনাৰ মোবাইলত সেভ হৈ যাব। ঠিক আছে বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে। ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যাতে বেলেগ মানুহে ঘৰত বহি 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰে। সো বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী সময়ত আপুনি এনেকুৱা ইনফৰমেটিভ টাইপ ভিডিও চাব পাৰে। সো থ্যাঙ্কস ফৰ ওয়াচিং। জয় আই অসম।